চাওক আজি ইমান দিনে আমি এতিয়ালৈকে ৰাজনীতিত নামা নাই, যদিও আমি এটা সংগ্ৰামী সতীৰ্থহঁতৰ লগত ইতিমধ্যে চুক্তি কৰিছোঁ। এই ৰাজনৈতিকভাৱে যিখিনি কথা তেওঁলোকে কৈছে, এয়া এক বিতৰ্ক আনি এতিয়া ভোটৰ অংকত তেওঁলোকে এইবিলাক কথা কোৱাৰ নিচিনা মোক লাগিছে। আজি চাওক, আজি বিজেপি নেতৃত্বাধীন আজি অসম চৰকাৰ আছে। তেওঁলোকে একচুৱেলি ডাইৰেক্টলি বিজেপিক এটা হিন্দুৰ দল হিচাপে জগৰীয়া কৰাৰ মানসিকতাৰে একচুৱেলি এনেধৰণৰ মানে ধৰ্মীয় বিতৰ্ক ধৰণৰ বক্তব্য দাঙি ধৰিছে বুলি মই ক'ব বিচাৰিছোঁ। তেওঁলোকে চাওক, এই যে চালে বেৰে কোবোৱা যিবিলাক ৰাজনৈতিক স্বাৰ্থৰ কাৰণে যিবিলাক এতিয়া ৰাজনৈতিক ব্যক্তিসকলে এই মিয়াৰ কথাটো কৈছে বা মিয়াসকলে চান্তালসকলৰ এটা এইবিলাক আমি বিশেষকৈ স্পষ্টীকৰণ নিদিওঁ। এই অসমৰ প্ৰথম হিষ্ট্ৰিয়ান বাণীকান্ত কাকতিয়ে আৰু ইতিমধ্যে যোৰহাটৰ মানে আমাৰ প্ৰিন্সিপাল দেৱব্ৰত শৰ্মাই আমাৰ জনগোষ্ঠীটোৰ কাৰণে চান্তাল হওক, ওৰাং হওক, মুণ্ডা হওক, এই অষ্ট্ৰিক আৰু দ্ৰাবিড় জনগোষ্ঠীৰ কাৰণে যথেষ্ট কিতাপ লিখিত হৈছে। মই আহ্বান জনাইছোঁ অসমৰ সচেতন মহলক বা এই যে মিয়া সংগঠনকো আহ্বান জনাইছোঁ, তেওঁলোকে সেই ইতিহাস অষ্ট্ৰিকসকলৰ, দ্ৰাবিড়সকলৰ, চান্তালসকলৰ, মুণ্ডা, কোল, ভিল, ওৰাংসকলৰ এই ইতিহাস ভাল ধৰণে তেওঁলোকে মানে অধ্যয়ন কৰক আৰু আমাৰ এগেইনষ্টে বা আমাৰ সপক্ষে তেওঁলোকে মতামত দিয়ক। কিন্তু আমি জানো যে আজি অসমত বৃহৎ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ আমি আদিবাসীসকল। অসমীয়া বুলি নিৰ্দিষ্ট কোনো জাতি নাই, ইয়াত বড়ো আছে, জনজাতীয় মূলৰ মানুহ আছে, আমি আছোঁ। এই সকলোৰে নিজা নিজা কলা কৃষ্টি, ভাষা সংস্কৃতি জীয়াই ৰাখি আমি বৃহৎ অসমীয়া জাতিৰ অংগ। আৰু সেইকাৰণে এই বৃহৎ অসমীয়া জাতিৰ মাজত কোনো ধৰণে গোষ্ঠীসংগত বা গোষ্ঠীদ্বন্দ্ব সৃষ্টি কৰিব পৰা কোনো ধৰণৰ কথাকে আমাৰ মাজত আমি প্ৰশ্ৰয় নিদিম। সেইটোৱে আমাৰ মানে আহ্বান ৰাইজলৈও আৰু আমাৰ এইটো স্পষ্ট সিদ্ধান্ত। 100%। কাৰণ যিটো আমাৰ ভাৰতবৰ্ষৰ নৰ্থ ইষ্ট বা অসমত ক'ব গ'লে আৰম্ভণিৰ পৰা যোৱা 1950 চনৰ পৰা 1947 চনত আমাৰ ভাৰতবৰ্ষ স্বাধীন হ'ল। তথাপিও আমাৰ অসমৰ আদিবাসী জনগোষ্ঠীৰ পৰা আমি বঞ্চিত হ'লোঁ, যিহেতু আমাৰ জনজাতিকৰণত আমাক সন্মিলন কৰা নাই। লগতে আমাৰ এতিয়া 75 ইয়াৰ্ছ আমি যিটো ডিপ্ৰাইভ হৈছোঁ সেইটো লৈ আৰু লগতে আমাৰ যোৱা 26 বছৰ আমাৰ নামনি অসমত বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰীত যিটো আমাৰ আদিবাসী, চান্তাল আৰু বড়ো অগ্ৰপন্থীৰ জৰিয়তে যিটো আমাৰ মাজত যিটো জাতিগত সংঘৰ্ষ হৈছিল, সেইখিনিৰ পৰা আমাৰ 26 বছৰ সংগ্ৰামত আমি বহুত দুখ কষ্ট পাইছোঁ আৰু বহুতে মা ভণ্টি হেৰুৱাব লগা হৈছে। সেইটোৰ বিনিময়ত যোৱা 15 তাৰিখে আমাৰ ভাৰত চৰকাৰ আৰু অসম চৰকাৰ আৰু আমাৰ অসমৰ 5টা সংগঠনৰ লগত আৰু 3টা উপগোট লৈ টোটেল 8খন গোটৰ দ্বাৰাই সংগঠনৰ দ্বাৰাই যিটো শান্তি চুক্তি স্বাক্ষৰিত কৰিলোঁ, তাত আমি 16টা দফা আছে। 16টা দফা যদি কমপ্লিটলি ইমপ্লিমেণ্ট হয়, আমি ইমপ্লিমেণ্ট হ'ব সময় লাগিব, কিন্তু এটাত আমি বহুত সুখী আছোঁ আৰু সেই জৰিয়তে আমি অসমৰ আদিবাসীসকলক উন্নতি পথত লৈ যাব পাৰিম আৰু নিশ্চয় উন্নতি হ'ব। এই শুভক্ষণত মই প্ৰথমে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱক মই জোহাৰ যাচিছোঁ। কাৰণ লগতে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো মই জোহাৰ যাচিছোঁ। আৰু বিভিন্ন চোৰাংচোৱাৰ লগত জড়িত অসমৰ হওক বা চেণ্ট্ৰেলৰে হওক, তেখেতসকলৰ যিটো প্ৰচেষ্টা ৭৫ বছৰৰ মূৰত আদিবাসীসকলৰ দুখ বেদনা অনুভৱ কৰি যোৱা 15 ছেপ্টেম্বৰত যোনটো শান্তি চুক্তি হৈ গ'ল, সঁচাকৈয়ে আমি খুব আনন্দিত আৰু শুভ দিন বুলি 15 তাৰিখ আমি ভাবোঁ।
আশা ৰাখিছোঁ অনাগত দিনত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত যিটো শান্তি চুক্তি হৈ গ'ল দফাবোৰ সময়মতে ইমপ্লিমেণ্ট হ'ব আৰু আদিবাসী ৰাইজৰ উন্নতিৰ হকে আমি কাম কৰাৰ কাৰণে যিটো ৱেলফেয়াৰ কাউন্সিল আমাক দিছে আদিবাসী ৰাইজৰ যথেষ্ট সকাহ পাব বুলি মই আশা কৰোঁ। ইয়াৰ পিছততো আজি ইয়াতে মই আহি বহুত ভাল লাগিল কাৰণ ইয়াৰ ৰাজ্যবিলাক মোক ভালকৈ চিনি পায়। আজিৰ পৰা 20-22 বছৰ আগত ইয়াতে মানে 3-4 বছৰ ধৰি ইয়াৰ ৰাজ্যবিলাকে বিশেষকৈ এই ঢেকীয়াজুলি আৰু বৰপচলা এৰিয়াৰ ৰাজ্যবিলাকে ভাত পানী দি আমাৰ বিৰচা কমাণ্ডৰ ফৰ্চৰ গ্ৰুপবিলাকক প্ৰত্যেক ঘৰতে মানে সিহঁতে লুকুৱাই ৰাখিছিল আৰু মৰমেৰে ৰাখিছিল। আমি চৰকাৰৰ বিৰুদ্ধে আৰু সংগ্ৰাম কৰি থাকাতে এইটো যে এই ৰাজ্যবিলাকক সহায় কৰাৰ কাৰণে ৰাজ্যবিলাকে ভালকৈ চিনি পায়। সেইটো কাৰণে ইয়াৰ ৰাজ্যবিলাকক মোক আজি বা আমাৰ BCF গ্ৰুপক সম্বৰ্ধনা জনালে তাৰ কাৰণে অশেষ ধন্যবাদ ৰাজ্যসকলক জনাইছোঁ আৰু মোকো বহুত আনন্দ লাগিছে, মানে বহুত ফূৰ্তি লাগিছে। চৰকাৰক কি ক'ব খুজিব এই মঞ্চৰ পৰা? চাওক, আমি অলৰেডি এটা শান্তি চুক্তি কৰি আহিছোঁ। শান্তি চুক্তিটো অচিৰেই কাৰ্যকৰী হ'ব লাগিব। আদিবাসী ডেভেলপমেণ্ট এণ্ড কাউন্সিল এইটো অচিৰেই গঠন হ'ব লাগিব আৰু এইটো আদিবাসীৰ উন্নয়নৰ ত্বৰান্বিত কৰিব লাগিব। এইখিনিয়ে আৰু বাকী জনজাতি যিটো পৰ্যায় হৈ আছে এইটো অলৰেডি পাৰ্লিয়ামেণ্টত আছে, ৰাজ্যসভাত আছে। ৰাজ্যসভাত বিলটো পাছ কৰিলে ৰাষ্ট্ৰপতি চহী দিলে হৈ গ'ল আৰু এইখিনি বস্তুৱেই শান্তি চুক্তিটো লিখা আছে। মুঠতে ত্বৰান্বিত কৰিব লাগে, চৰকাৰে দেৰি কৰিব নালাগে। কিন্তু এটা কথাই এইখিনিয়ে কওঁ, অলপ মানে দুখো লাগে কাৰণ আজি স্বাধীনতাৰ 75 বছৰ হ'ল। 75 বছৰত এটা ভাগ্যক্ৰমে বিজেপি চৰকাৰে এইখিনি কামটো কৰিলে, কাৰণ কংগ্ৰেছ চৰকাৰে ইমান দিন কৰাই নাছিল, সদায় ঠকি আছিলে। তাৰ কাৰণে কিন্তু বিজেপি চৰকাৰ আমি ধন্যবাদ দিবই লাগিব আৰু আমি বিজেপি চৰকাৰৰ ওচৰত আস্থাবাদী। আশা কৰিছোঁ আমি শান্তি চুক্তি স্বাক্ষৰকাৰী হয় বিজেপি চৰকাৰে আমাৰ যিটো প্ৰতিশ্ৰুতি দিছে বা চুক্তি যিখিনি কৰিছোঁ সেইখিনি কাৰ্য কৰিব আৰু সুকলমে হৈ যাব বুলি মোৰ এটা দৃঢ় এটা ধাৰণা আছে বা বিশ্বাস আছে। আৰু এটা বিতৰ্ক